শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, এইবাৰ শিক্ষা সেতুত অহা নতুন আপডেটৰ মতে আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ আপডেট কৰিব। প্ৰথমে গুগল ক্ৰমত গৈ শিক্ষা সেতুত চাৰ্চ কৰিব। পিছতে প্ৰথমতে যিটো লিংক আহিব সেইটোতে ক্লিক কৰিব। ক্লিক কৰি যোৱাৰ পিছত অকণ সময় লোড ল'ব। লোড লোৱাৰ পিছত শিক্ষা সেতু পৰ্টেলটো খোল খাব। পৰ্টেলটো এনেকৈ খোল খোৱাৰ পিছত আপুনি আপোনাৰ স্কুলৰ ইউডাইচ আৰু পাছৱৰ্ড দি ডিষ্ট্ৰিক্ট ছিলেক্ট কৰি আৰু কেপচা কোড ফিল কৰিব। ফিল কৰাৰ পিছত আপুনি লগ ইন হৈ যাব। এইবাৰ শিক্ষা সেতুত ষ্টুডেণ্টসকলক আপোনাৰ যিটো হায়াৰ ক্লাছ থাকে সেই ক্লাছটোক আপুনি এবাৰ ট্ৰান্সফাৰ কৰিব লাগিব, পুছ কৰিব লাগিব সিহঁতক অন্য এখন বিদ্যালয়লৈ। যেতিয়া এনেকৈ এখন খোল খাব তেতিয়া ডেছবৰ্ডত যাব। ডেছবৰ্ডত তিনিডাল আঁচ থকাত গৈ পেলাই আপোনালোকে ষ্টুডেণ্ট মেনেজমেণ্টত গৈ ক্লিক কৰিব ষ্টুডেণ্ট মেনেজমেণ্ট, আৰু ষ্টুডেণ্ট মেনেজমেণ্টত গৈ পোৱাৰ পিছত ইয়াত আপোনালোকে চাব ট্ৰান্সফাৰ ষ্টুডেণ্ট বুলি এটা অপশ্যন আছে। এইটো ট্ৰান্সফাৰ ষ্টুডেণ্টত ক্লিক কৰিব। ইয়াত গৈ পেলাই আপোনালোকৰ হায়াৰ ক্লাছটো আমাৰ বিদ্যালয়ত 6, 7, 8, গতিকে 8ৰ ক্লাছটোলৈ যাম। তাত গৈ ভিউত ক্লিক কৰিম। ভিউত ক্লিক কৰাৰ পিছত যিসকল ষ্টুডেণ্টে যোন স্কুলত নাম লগাইছে আমি তাতে গৈ চাৰ্চ কৰিবগৈ লাগিব। এতিয়া মই সেই ছাত্ৰ ছাত্ৰীকেইজনক বিচাৰি আছোঁ আৰু তেওঁলোকক যিখন বিদ্যালয়ত গৈছে যিহেতু মই জানো 3জনমান, গতিকে তেওঁলোকৰ গৈ পেলাই মই সেই বক্সটোত টিক কৰিমগৈ। টিক কৰি পেলাই কিমানজন ছাত্ৰ ছাত্ৰী হৈছে ছিলেক্ট কৰি পেলাই মই সেই ছাত্ৰ ছাত্ৰীকেইজনক অন্য এখন বিদ্যালয়লৈ, যিখন বিদ্যালয়লৈ গৈছে সেইখন বিদ্যালয়লৈ মই তেওঁলোকক ট্ৰান্সফাৰ কৰি দিম। গতিকে মই কেইজনক ছিলেক্ট কৰিলোঁ। ছিলেক্ট কৰাৰ পিছত স্ক্ৰল ডাউন কৰি তললৈ আহিম, পুছ দ্য ষ্টুডেণ্ট কৰিম। ইয়াতে ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিব, কোনখন ডিষ্ট্ৰিক্টলৈ তেওঁলোক গৈছে। নগাঁও ডিষ্ট্ৰিক্ট হয় যদি নগাঁও ডিষ্ট্ৰিক্ট, আপোনাৰ কোনখন ডিষ্ট্ৰিক্টত যায় সেইখন ছিলেক্ট কৰিব। ডিষ্ট্ৰিক্টৰ পিছত আপুনি ব্লক ছিলেক্ট কৰিব। ব্লক ছিলেক্ট কৰাৰ পিছত আপুনি ক্লাষ্টাৰ ছিলেক্ট কৰিব, আৰু ক্লাষ্টাৰ ছিলেক্ট কৰাৰ পিছত আপুনি স্কুলখন ছিলেক্ট কৰিব। যিহেতু এইবাৰ শিক্ষা সেতুত ছাত্ৰ ছাত্ৰীসকলক ড্ৰপ বক্সত ভৰাব দিয়া নাই, হায়াৰ ক্লাছটোক আপুনি যিখন বিদ্যালয়লৈ গৈছে সেইখন বিদ্যালয়লৈ তেওঁলোকক ট্ৰান্সফাৰ কৰিব লাগিব। আৰু ট্ৰান্সফাৰ কৰাৰ পিছত সেইখন বিদ্যালয়ত এটা নটিফিকেশ্যন যাব, আৰু নটিফিকেশ্যনটো তেওঁলোকে হয় একচেপ্ট কৰিব নহ'লে ৰিজেক্ট কৰিব। যদি একচেপ্ট কৰা হয় তেতিয়াহ'লে তেওঁলোকে সেইখন বিদ্যালয়ত এডমিশ্যন গ্ৰহণ হ'ব, আৰু যদি তেওঁলোকে ৰিজেক্ট কৰে আপোনাৰ বিদ্যালয়ত তেওঁলোক পুনৰ ৰিভাৰ্ট হৈ গুচি আহিব। গতিকে এইবাৰ অলপ ছিষ্টেমটো সলাই দিছে, ভালো কৰিছে। গতিকে মই এতিয়া এই ছাত্ৰ ছাত্ৰীকেইজনে সেইখন বিদ্যালয়ৰ যোনখন বিদ্যালয়ত তেওঁলোকে নামভৰ্তি কৰিছে নতুনকৈ আমাৰ 8ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে, তেওঁলোকক সেইখন বিদ্যালয় ছিলেক্ট কৰিম। ছিলেক্ট কৰি তেওঁলোকক মই সেইখন বিদ্যালয়লৈ ছাবমিট কৰি দিম। গতিকে মই এয়া ছিলেক্ট কৰি আছোঁ। আপোনালোকেও ঠিক একেদৰে কৰি ল'ব আপোনালোকৰ আপাৰ হায়াৰ ক্লাছটোৰ ছাত্ৰ ছাত্ৰীসকলক। তাৰপিছত আকৌ আপোনাৰ তলৰ ক্লাছকেইটাক আকৌ আপুনি কি কৰিব লাগিব, আগৰ দৰে প্ৰমোট কৰিব লাগিব। সেয়া মই আপোনালোকক এইটো ভিডিঅ'টো দেখাম, চাই থাকিব। গতিকে মই ষ্টুডেণ্ট আপডেট ডাটা ছাকচেছফুলি হৈ গ'ল। সেইখন বিদ্যালয়ত তেওঁলোক গুচি গ'ল। এতিয়া সেইখন বিদ্যালয়ত তেওঁলোকৰ এডমিশ্যনটো একচেপ্ট হ'লনে, গ্ৰহণ কৰা হ'লনে, ৰিজেক্ট কৰা হ'ল আপুনি কেনেকৈ চাব। তাৰ কাৰণেও আপুনি কি কৰিব, ডেছবৰ্ডত যাব, তিনিডাল আঁচত গৈ পেলাই আপুনি তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি ইয়াতে এটা আপুনি ৰিপৰ্ট এটা অপশ্যন পাব। ৰিপৰ্ট অপশ্যন আপুনি এনেকৈ বিচাৰি চাই থাকিব, বিচাৰি গৈ থাকিব। ৰিপৰ্ট এইটো ফুড এণ্ড গ্ৰেইনছৰ তলতে আছে ৰিপৰ্টত ক্লিক কৰিব। ৰিপৰ্টত ক্লিক কৰাৰ পিছত ইয়াতে আপুনি দেখা পাব এটা নতুনকৈ অপশ্যন আহিছে যে ট্ৰান্সফাৰ ষ্টুডেণ্ট ৰিপৰ্ট। ইয়াত ক্লিক কৰাৰ পিছত এতিয়া মই যিজন ছাত্ৰ ছাত্ৰীক কৰিছিলোঁ, ধৰক কপিধৰ চৌধুৰী, কপিধৰক মই ইয়াত আপুনি ষ্টেটাছটো দেখা পাইছে, ষ্টেটাছটো পেণ্ডিং লিখা হৈ আছে। গতিকে তাৰ কাৰণ এতিয়াও তেওঁক পুল কৰা হোৱা নাই। যেতিয়া সেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীজনক একচেপ্ট কৰি ল'ব তেতিয়া পুল বুলি দেখাব, আৰু যেতিয়ালৈকে একচেপ্টটো নকৰে, ৰিজেক্টটো নকৰে, তেতিয়ালৈকে পেণ্ডিং হৈ থাকিব। ইয়াৰ পিছত আপোনালোকে এনেকৈ ৰিপৰ্টত গৈ পেলাই চাই ল'ব কোনকেইজন ছাত্ৰৰ একচেপ্ট কৰা হ'ল নহ'ল। ইয়াৰ পিছতে আমি কি কৰিম, আমাৰ যিকেইটা 6, 7 আছে তেওঁলোকক এতিয়া প্ৰমোট কৰিম। তাৰ কাৰণে মই আকৌ ষ্টুডেণ্ট মেনেজমেণ্টত যাম। ষ্টুডেণ্টত মেনেজমেণ্টত গৈ প্ৰমোশ্যনৰ ৰিপিটাৰত যাম। ৰিপিটাৰত গৈ পেলাই মই এতিয়া 7 ক্লাছটোক এইটোলৈ পঠাব লাগিব। গতিকে মই 7 ক্লাছত ভিউত একশ্যনত গৈ ভিউ কৰিম। ভিউ কৰাৰ পিছত তেওঁলোকৰ যিকেইজন ছাত্ৰ ছাত্ৰীয়ে প্ৰমোট হৈছে গোটেইকেইজনক ছিলেক্ট কৰিম। এনেকৈ ছিলেক্ট কৰি পেলাই মই আপোনাৰ পূৰা স্ক্ৰল ডাউন কৰিম। স্ক্ৰল ডাউন কৰি পেলাই প্ৰমোট বুলি এটা অপশ্যন আছে, ইয়াত দেখিছেনে ড্ৰপ বক্স বুলি এবাৰ নাই। গতিকে প্ৰমোটত ক্লিক কৰিম। প্ৰমোটত ক্লিক কৰি কোনটো ক্লাছত গৈছে ক্লাছটো ছিলেক্ট কৰিব। ক্লাছটো ছিলেক্ট কৰি তেওঁলোকক আপোনালোকে প্ৰমোট বুলি দি দিব। প্ৰমোট বুলি দি দিয়াৰ পিছত ধুনীয়াকৈ ষ্টুডেণ্ট ডাটাখিনি ছাকচেছফুলি আপডেটেড হৈ যাব। ইয়াৰ পিছত ঠিক একেদৰে ক্লাছ 6ৰ ছাত্ৰ ছাত্ৰীখনকো আমি ক্লাছ 7লৈ প্ৰমোট কৰিম। আকৌ যেতিয়া ক্লাছ 5ৰ পৰা ক্লাছ 6লৈ আহিব, অন্য এখন বিদ্যালয়ৰ পৰা আমাৰ স্কুললৈ আহিব, গতিকে আমাৰ বিদ্যালয়ত আহোঁতে আমি তেতিয়া তেওঁলোকক